ইংৰাজী বছৰৰ শেষটি মাহৰ আজি আমি সকলোৱে লগ লাগি বনভোজ খাবলৈ বুলি ওলাইছোঁ। সেয়াই আৰু আজি আকৌ নতুন এটি ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আশা কৰিছোঁ ভিডিঅ'টি শেষলৈকে চাব। এয়া বুঢ়ীদিহিঙৰ ওপৰত নাহৰকটীয়া দলং, ইয়াৰ পাৰতে আমি বনভোজটি খাম বুলি ভাবিছোঁ। চাহ খাবলৈ চিপছ টিপছ চানা টানা কিবা কিবি লৈ লওঁ। এইয়া দোকানৰ কাষত চাওকচোন কিমান ধুনীয়া মানে হাতেৰে মানে তৈয়াৰ কৰা বাঁহেৰে বেতেৰে এয়া সজা, খৰাহী, মুহা দেখিছে, দীঘল বাহনী, খালৈ। এইয়া অৱশেষত দেখিছে পিকনিকৰ ঠাই পালোহি। কি কি আহিলা আমালৈ? তোমালোকলৈ কমলা লৈ আহিছোঁ। থেংক ইউ বহুত থেংক ইউ দেই। আহিলা? পাইছোহি আৰু এতিয়া তেনেহ'লে নামো পিকনিক প্লেচ পালোহি কাৰণে টেনশ্যন নাই। চকী টেবুল সকলো ঘৰৰ পৰা উঠাই লৈ আহিলোঁ, যিহেতু নেকি এয়া ষ্টেণ্ডাৰ্ড বনভোজ পাৰ্টি দেই আমি ক'ব লাগিব। আৰু উলিয়াব লাগিব এইখিনিও চাফা কৰিব লাগিব। এইখিনি নাকচিনাই কৰিব না, আৰু বালি নাই কৰিব, গুণগুণাই কৰিব, গুলুগুলু কৰিব। হ'ল আমাৰ লোকেশ্যনটো হৈ গ'ল, চিলেক্ট কৰিলোঁ। এইডোখৰ ঠাই আইসকলে চাফা কৰিছে, এয়া লাগি আছে। বুঢ়ীদিহিঙৰ পাৰতে এতিয়া পিকনিক খাব লাগিব বুলি ভাবিছোঁ। আৰু ৰ'দটো খালি একদম খাওঁকৈ ধৰিছে। পিকনিক খোৱা প্লেচ যা যোগাৰ চলি আছে। আমাৰ গদাই বান্ধিছে, এইটো হৈছে জঙাই বান্ধি আছে। জঙা টিপাখন ঠিক কৰিছে, খুটা পুতিছে। নতুন ষ্টাইল, মই গোটেইখন শ্বৰ্ট দিব বুলি ভাবিছোঁ। শ্বৰ্ট হ'লে আজি ব্লেক শ্বৰ্ট। দীপিকা মজা ব্লেক শ্বৰ্ট শ্বৰ্ট দিব বুলি আৰু মজা বহুত মজা। এই তেলীয়া ৰ'দটোৰ পৰা বাচিলোঁ আৰু। আজি আমাৰ বনভোজ পাৰ্টিৰ মানে মেইন হিৰো এইজনেই দেখিছে নহয়, একদম পূৰা কামত লাগি আছে। ব্লেক শ্বৰ্ট দিলে, এতিয়া চৌকাখনত লাগি আছে। চৌকা এটা নহয় দুটা সানিব। এইয়া দেখিলে, বহুত চোকা মানুহ দেই। আপোনালোকৰ কাৰোবাক এনেকুৱা ৰান্ধনি লাগিব নি? কণ্টেক্ট কৰিব দেই মোক, বহুত ভাল মানে। দেখিছে ন ভিডিঅ'টো, চৌকা খানাৰ পৰা গজালি মানে মাংস গুজি জুই ফকালৈকে মানে বহুত মানে একদম মানে চিলনী জীয়েক ক'ব লাগিব, চিলনী পুতেক। এনেকুৱা অৱস্থা, পিকনিক খাব আহিলে নিজৰ ভাগটো নিজে ধুই লৈছোঁ গাইজ। বঢ়িয়া পিকনিক যে খাব আহিলে সদায় প্ৰথমতে টেঙা খাব, তেতিয়া মানে পিছৰ পৰ্যায় মিঠা হয় ন, হয় নাই? এইয়া চক টুপিটো অঁতৰা হওক। এয়া আমি এতিয়া কি এইটো কমলা টেঙা খাম ন। বৌ একদম মানে কামে বনে ভাল যে, সেইটো কাৰণে মানুহজনী আনিবলৈ ভাল, সেইটো কাৰণে এতিয়া বাচন বৰ্তন ধুই এতিয়া আকৌ মাংস ধুব কোনে, মই পানীটো ঢালিলোঁ। ধোৱা কাৰ্যটো তোমাৰ। ধুই মেলি একদম ডাই ষ্টিকত ভৰাই দিব আৰু তাৰপিছত আমি খাম আৰু। এইফালে কমলা খোৱা পানী চানী বাহা, কি কৰিছা? এতিয়া লৈ পানী যাওঁগৈ নেকি? অঁ যাবগৈ পাৰে আপুনি, বাই বাই। আমাৰ গুণগুণে নাচ হওক গান হওক একো এৰিবই নোৱাৰিছে ঐ। ভাবিছোঁ ইফালে সিফালে অকণমান ফুৰি আহোঁগৈ বুলি গোটেই লেডিজখিনি লগ খাই ওলালোঁ। অলপ ইফালে সিফালে চালোঁগৈ ক'ত কেনেকৈ কোনে পিকনিক খাইছে। এইয়া আমাৰ বুঢ়ীদিহিঙৰ কাষ পিকনিক প্লেচক দেখিছে। আজি ছানডে, সেইবাবে মানে একদম মানে পিকনিকৰ ভিৰ। এইটোৱে আমাৰ টিমটো। টেঙাও খালোঁ, ফুৰিলোঁ। ভাবিছোঁ এতিয়া গোটেইখিনি লগ লাগি লাল চাহ খাই লওঁ নেকি। খুৰমা নিংকি, আমাৰ এজনী চুমি পেহীয়ে চাহ বনাই আনিলে, টেষ্টি। বগা হৈ বুলি কয়। তোৰ লোভ লাগিছে নেকি?
আহিব যোগান কৰি দিছোঁ আমি লেডিজ পাৰ্টিবিলাকে এইবিলাকে দেখিছে চিলনী জীয়েকজনী ক'ত গ'ল হজনী চিলনী জীয়েকক যোগান দিব লাগিব হেল্ল' গাইজ এইজন দেখিছে আমাৰ টীমটোৰ বৰলা ককা এখেতক এজনী ছোৱালী লাগে অতি সোনকালে মানে ৱাও লাজে কৰিছে আমাৰ ওচৰলৈ আহিবলৈ কোনোবাই জানে নেকি ক'ৰবাত ছোৱালী আছে নেকি মোক মানে কণ্টেক্ট কৰিবচোন ভাত অলৰেডি হৈ গ'ল পানী আছাম ট্ৰেক্টৰ চলি আছে লাই শাকৰ লগত হ'ব আৰু ল'ৰা পোৱালিৰ লগত খাইছোঁ যে পাৰতে বহি খাইছোঁ উপায় নাই এতিয়া মানে মনে নেমানে পানীলৈ যাওঁ বুলি ভাবিছোঁ পানীলৈ গৈ লওঁ আপোনালোকক দেখুৱাম কেনেকুৱা এনজয় মানে লাগে পিকনিক প্লেচ নৈ কাষত পিকনিক খাবলৈ আহিছোঁ যিহেতু নেকি বালি আৰু পানী নগছিকিলে হ'ব জানো ৰাইজ চিল বনাই হৈ গ'ল এতিয়া ভাবিছোঁ ভাতকেইটা খাবলৈ যাওঁ এয়া আৰু অৱশেষত লগ পালোঁ তাৰপিছত এয়া একদম মানে লাই শাকৰ লগত গাহৰি মাংস চেলাড ঔটেঙাৰ লগত দালি খালোঁ তাকে বোলো এতিয়া সামৰণি মাৰোঁ ভিডিঅ'টো যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব ন ঠিক আছে লগৰ ছোৱালী দেই সকলোৱে চামালকে কি যে মানে মানুহ এজনে চেণ্ডেল পেলাই আছে দুজনে বুটলি আছে এইপিনে সেইডোখৰ ঠাই বহুত দ পানীৰো সোঁত কি যে